বন্ধু বান্ধৱীসকল আজি আকৌ আহি গ'লো এটি নতুন ভিডিঅ' সৈতে। আজি কি বনাম জানেনে? আজি বনাম পুঁই শাক। এইডাল চাওক কি ধুনীয়াকৈ ছালত উঠিছে। পুঁই শাক মোৰ বহুত প্ৰিয়। আপোনালোকৰ প্ৰিয় হয়নে নহয় জনাবচোন। ই এবিধ পুষ্টিকৰ সোৱাদযুক্ত শাক। পুঁই শাকত কি থাকে জানেনে? প্ৰচুৰ পৰিমাণে ভিটামিন এ, ভিটামিন চি, লগতে প্ৰচুৰ পৰিমাণে কেলছিয়াম, আইৰণ থাকে। ই ছাল আৰু চুলিৰ সৌন্দৰ্য বৃদ্ধি কৰাত সহায় কৰে। তেনেকৈ বহুত উপকাৰিতাও আছে আৰু অপকাৰিতাও আছে। এইডাল চাওক পুদিনা আৰু টেঙাৰ চাটনিটো মোৰ বহুত প্ৰিয়। বহুত আগতেই ৰুই থৈ দিছিলোঁ, কিন্তু এতিয়াও হোৱাই নাই ভাল কৰি। চাওচোন, কিছুমান খোৱা বস্তু ঘৰত নহয়েই আৰু নোখোৱা বস্তুটোহে হয়। সেইবাবে এতিয়া আৰু কি হয় চাওঁ, এইডাল হয়নে নহয়। এতিয়া পুঁই শাকখিনি কাটি ল'ম। পুঁইখিনিৰ লগত দুটা কলো দিছোঁ। কল দিলেহে পুঁই শাকত ভাল লাগে। আপোনালোকে কেনেকৈ খাই জনাবচোন। মই কিন্তু পুঁই শাক বনালে কল দিওঁৱেই। এতিয়া পুঁইখিনি ধুনীয়াকৈ কাটি ল'লোঁ। কল দুটাও কাটি ল'লোঁ আৰু আলু দুটা দিছিলোঁ। এতিয়া তেলখিনি গৰম হোৱা তাত পাঁচফোৰণ, পিঁয়াজ, জলকীয়া ধুনীয়াকৈ ৰঙচুৱা কৰি ল'ম। তাৰ পাছত দি ল'ম পুঁই শাকখিনি দি ধুনীয়াকৈ ভাজি থাকিম অলপ সময়। পুঁইখিনি অকণমান ভাজি হৈ যোৱাত তাত দিম নিমখ হালধি জোখমতে। তাৰ পাছত আকৌ অকণমান ভাজি থাকিম। দি ল'ম আদা, নহৰু আৰু সৰিয়হৰ পেষ্টখিনি। কাৰণ পুঁই শাক বনাইছোঁ যেতিয়া সৰিয়হটো দিবই লাগিব। পুঁই শাক সৰিয়হেৰে বনাওঁ কাৰণে মই দুটা কলো দিলোঁ, কাৰণ কল দুটা দিলে ধুনীয়া এটা টেষ্ট আহে। এতিয়া দি ল'ম একেলগে গুড়া মছলাখিনি দি ধুনীয়াকৈ ভাজি থাকিম। চাই থাকক। এতিয়া দিম পানী দি অলপ সময় উতলি থাকিব দিম। এতিয়া পুঁইৰ পানীখিনি শুহি যোৱাত এখন প্লেটত ধুনীয়াকৈ উলিয়াই ল'লোঁ। তো দেখি গমেই পাইছে চাগে কেনেকুৱা হৈছে। বিশেষ ক'ব লগা একো নাই। তো আজিলৈ আহিলোঁ, বাই বাই।